আজি আমাৰ অসমৰ ৰাইজৰ বাবে এটা উল্লেখযোগ্য দিন। ভেলোৰত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অসমলৈ বহু বছৰৰ পৰাই ৰোগীসকল আহে। অসমত কৰ্কট ৰোগীৰ বাবে চিকিৎসাৰ পৰ্যাপ্ত সুবিধা হোৱাৰ পিছতো ভেলোৰলৈকে নিৰবিচ্ছিন্নভাৱে অসমৰ ৰোগীসকল চিকিৎসাৰ বাবে অহাটো আমি লক্ষ্য কৰিছিলোঁ আৰু সেইকাৰণে ভেলোৰত অসম ভৱন এটা নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল। প্ৰথমতে দুমহলীয়া ঘৰ এটাৰ পৰিকল্পনা কৰা হৈছিল, কিন্তু আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি প্ৰায় 22 কোটি টকা খৰচ কৰি ইয়াক 6 মহলীয়ালৈকে নিৰ্মাণ কৰি 40টা কোঠা আৰু 3টাকৈ ডৰমেটৰী সংলগ্ন কৰি অসমৰ পৰা অহা আৰ্তজনৰ সুবিধাৰ বাবে আমি এটা সুন্দৰ ব্যৱস্থা নিৰ্মাণ কৰিব পাৰিছোঁ। ভেলোৰত থকা ভেলোৰ ইনষ্টিটিউট অফ টেকনলজিটো অসমৰ পৰা বহুত ছাত্ৰ ছাত্ৰী পঢ়ে। তেওঁলোকৰ অভিভাৱকসকলেও ইয়ালৈ আহিলে, ভেলোৰলৈ আহিলে এই ভৱনটো নিশ্চয় ব্যৱহাৰ কৰিব পাৰিব। মই আজিৰ এই দিনটোত অসমবাসী ৰাইজক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ।